নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আমি এই ভিডিঅ'টোত 2025-26 চনত আপকামিং ভেকেঞ্চিৰ কথা আলোচনা কৰিম। এই ভিডিঅ'টো আপোনালোকৰ এটা ভাল খবৰ আৰু এটা বেয়া খবৰো আছে। ভাল খবৰ এয়া যে আপোনালোকৰ এইবাৰ আহিব লগা ভেকেঞ্চি বহু বেছি হ'ব, আৰু তাৰ বিপৰীতে বেয়া খবৰ এইটো যে আপোনালোকে যদি এইবাৰ চাকৰি ল'ব নোৱাৰে তেন্তে আপোনালোকে SSC-GD চাকৰি ল'বলৈ নেক্সট বাৰৰ পৰা বহু বেছি কঠিন হ'ব। আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাওক। আমি আপোনালোকক এটা সৰু সৰু ডিটেইলৰ সৈতে জনাম আপোনালোকৰ ক'ত কি হ'ব। আমি প্ৰথমটো বিষয় আলোচনা কৰিম কেতিয়া SSC-GD 2026 চনৰ নিউ ভেকেঞ্চি আহিব, মানে কেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়া আপোনালোকৰ এক্সাম হ'ব আৰু কেতিয়া আপোনালোকৰ এক্সাম শেষ হ'ব। দ্বিতীয়তে আমি আলোচনা কৰিম আপোনালোকৰ 2026 চনত কিমান বেছি ভেকেঞ্চি আহিব এইবাৰৰ তুলনাত। তৃতীয়টো বিষয় হয় আপোনালোকৰ এইবাৰ যদি আপোনালোকে মানে 2026 চনত যদি আপোনালোকে চাকৰি ল'ব নোৱাৰে তেন্তে আপোনালোকৰ বাবে বহু বেছি বিপদ হৈ পৰিব, কিয়নো 26ৰ পিছত আপোনালোকে যদি চাকৰি ল'ব বিচাৰে বহু বেছি কঠিন হ'ব। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন হয় কেতিয়া নিউ ভেকেঞ্চি আহিব, কেতিয়া ভেকেঞ্চিটোৰ ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু কেতিয়া এই ভেকেঞ্চিৰ এক্সাম হ'ব। প্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব 11 নৱেম্বৰৰ পৰা 2026 চনৰ ভেকেঞ্চি, আৰু এক্সাম হ'ব আপোনালোকৰ মাৰ্চ-এপ্ৰিল, মানে আপোনালোকৰ এক্সাম মাৰ্চত ষ্টাৰ্ট হ'ব আৰু এপ্ৰিললৈকে শেষ হৈ যাব। মানে আপোনালোকৰ হাতত এতিয়া মাত্ৰ 7 মাহ বাকী আছে। যদি আপোনালোকে নিজৰ মন পচন্দ এটা পোষ্ট ল'ব বিচাৰে তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব, যাতে আপোনালোকে 26ৰ ভেকেঞ্চিত নিজৰ মন পচন্দ এটা পোষ্ট ল'ব পাৰে। আপোনালোকৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে 2024-25 চনৰ ভেকেঞ্চি যিমান ওলাইছে, মানে এইবাৰৰ ভেকেঞ্চিকে 2026 চনৰ ভেকেঞ্চি কমিব নে বাঢ়িব। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ কাৰণে বহু বেছি ভাল খবৰ, কিয়নো 2025 চনত যদি আপোনালোকে চাই ভেকেঞ্চি বাঢ়া কথা আছিল। ভেকেঞ্চি বাঢ়াৰ কাৰণটো হয় 2025 চনত যে আপোনালোকৰ বহু বেছি নতুন বেটেলিয়ান খুলিছে, BSF, CRPF বহু বেছি বেটেলিয়ান খুলিছে নিউকে। কিন্তু আপোনালোকে গম পায় যে SSCৰ ৰুল আছে, যদি এবাৰ ভেকেঞ্চি বাঢ়া হয় তাৰপিছত আৰু ভেকেঞ্চি ইনক্ৰিজ কৰা নহয় কেতিয়াও। চ' অলৰেডি 2025 চনত ভেকেঞ্চি ইনক্ৰিজ কৰা হৈছে যিহেতু, সেয়েহে আপোনালোকৰ যিমান ভেকেঞ্চি হ'ব এইবাৰ বাঢ়িব 26তহে জোৰা দিব। সেয়েহে আপোনালোকৰ 26ত প্ৰায় 55,000 প্লাছ আপোনালোকৰ ভেকেঞ্চি থাকিব। কিন্তু আপোনালোকৰ আৰম্ভণিতে ইমান ভেকেঞ্চি নাথাকে। আপোনালোকে ভালকৈ জানে যে SSCয়ে প্ৰথমে কম ভেকেঞ্চি ওলায় যাতে কম্পিটিশ্যনটো কম হয়, কিন্তু শেষত যাওঁতে মানে ফিজিকেললৈকে যাওঁতে আপোনালোকৰ ভেকেঞ্চি প্ৰায় ডাবল কৰি দিয়ে। সেয়েহে আপোনালোকৰ ভেকেঞ্চি মোটামুটি 55+ থাকিব। তৃতীয়টো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ যে আপোনালোকক এইটো কথা কোনো ইউটিউবাৰে নকয়। মই আপোনালোকক কৈ আছোঁ যাতে আপোনালোকৰ সহায় হয়। আপোনালোকে যদি 2026 চনত এটা পোষ্ট ল'ব নোৱাৰে, মানে মই যে কৈ আছোঁ 55+ আপোনালোকৰ ভেকেঞ্চি আহিব, যদি আপোনালোকে নোৱাৰে তেন্তে আপোনালোকৰ বাবে এটা বিপদ হ'ব পাৰে, কিয়নো 2026ত যদি নোৱাৰে 27তো আপোনালোকৰ বহু বেছি কম চান্স হ'ব। কাৰণ আপোনালোকে ভালকৈ জানে 2026 চনত অগ্নিবীৰৰ ফাৰ্ষ্ট যোনটো বেটেলিয়ান জইন হৈছিল, অগ্নিবীৰৰ ফাৰ্ষ্ট যোনটো প্ৰথমে 5 বছৰ ছাৰ্ভিচ অগ্নিবীৰৰ জইন হৈছিল, সেইটো ৰিটায়াৰমেণ্ট হ'ব। সেই অগ্নিবীৰ যেতিয়া ৰিটায়াৰমেণ্ট হ'ব প্ৰায় তেওঁলোকৰ বাবে 30% ৰিজাৰ্ভ থাকিব আপোনালোকৰ SSC-GDত, যাৰ ফলত কি হ'ব আপোনালোকৰ 2026ৰ পিছত যদি এক্সাম দিব বিচাৰে বহু বেছি এক্সাম টাফ হ'ব আৰু কাট অফ বহু বেছি যাব। যদি আপোনালোকে এতিয়াৰ পৰা লাগি থাকে 2026 চনত আৰামছে আপোনালোকে এটা পোষ্ট পাব। সেয়েহে আপোনালোকে হাৰ নামানিব, 7 মাহ বাকী আছে আপোনালোকৰ হাতত। সেয়েহে আপোনালোকে পঢ়ি থাকক, ব্যস্ত। আৰু যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি আপোনালোকৰ এটা ছাবস্ক্ৰাইব, এটা লাইক আৰু কমেণ্টৰ কাৰণে মটিভেট হওঁ, যাৰ ফলত আমি আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ'বোৰ আনি থাকোঁ। ধন্যবাদ। ভিডিঅ'টো ইয়াতে আমি সামৰোঁ আৰু এটা নিউ ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিল।